Tamang Selo song. নমস্কাৰ বন্ধুসকল, আৰ জে সুৰজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আৰ জে সুৰজ মোৰ নতুন ইউটিউব চেনেল হয়, আপোনালোকে এই চেনেলটো লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব। বিশেষকৈ বন্ধুসকল, আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ দিন, লাচিত দিৱস হিচাপে আজি আমি সকলোৱে পালন কৰোঁ। তাৰ সমান্তৰালকৈ বিশেষ এটা জনগোষ্ঠীয়ে বিশেষ এটা দিৱস পালন কৰে আজিৰ দিনটোতে। কি দিৱস পালন কৰে, কেনেদৰে দিৱস পালন কৰে, সেই দৃশ্যটো মই দেখাবলৈ উপস্থিত হৈছোঁ। এইখন যি গাঁও আপোনালোকে দেখি আছে, সম্পূৰ্ণ সেউজীয়া পৰিৱেশৰ মাজত এইখন গাঁও অৱস্থিত। এইখন গাঁৱত ইতিমধ্যে সেইখন যি বিশেষ জনগোষ্ঠীৰ বিশেষ এটা দিৱস আজি পালন কৰা হয়, বিশেষ এটা জয়ন্তী পালন কৰা হয়। এই জয়ন্তীৰ মই দেখুৱাবলৈ ইয়াত আহিছোঁ। আহকচোন তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বিশেষকৈ মই আহি পাইছোঁ বৰ্তমান এই ডেকাপামৰ বিশেষ এটা গুম্বা, যিহেতু বৌদ্ধ বিহাৰ বুলি ক'ব লাগিব। ইয়াত আহি পাইছোঁহি। মই ভিতৰৰ দৃশ্যটো আপোনালোকক একবাৰ দেখুৱাবলৈ চেষ্টা কৰিম, ইয়াত কেনে পৰিৱেশত আছে। যিহেতু আজি তামাং জনগোষ্ঠীৰ বিশেষ এজন কবিৰ আজি জন্মদিন হয়, সেই জন্মদিনটো তেখেতসকলে ইয়াত পালন কৰিছে। বিশেষকৈ গোৰ্খা জনগোষ্ঠীৰ ভিতৰত অন্যতম, গোৰ্খা মহাজাতিৰ ভিতৰত যিহেতু তামাং এটা জনগোষ্ঠী হয়, এই জনগোষ্ঠীৰ যি জন্মদিন ইয়াত ইতিমধ্যে পালনৰ যোজা চলি আছে। মোৰ লগত আহিছে জোনাৰ পৰা চন্দ্ৰকান্ত আহিছে মোৰ লগতে। চন্দ্ৰকান্ত ইতিমধ্যে এই বৌদ্ধ বিহাৰৰ ভিতৰত সোমাই বাহিৰলৈ ওলাই আহিছিলে, ভিতৰত দৰ্শন কৰি বৌদ্ধৰ প্ৰতীকক দৰ্শন কৰি জোতা পিন্ধি আছে। বৰ্তমান এনেধৰণৰ যি এক পৰিৱেশৰ মাজত আজি তেখেতসকলে আজি জন্মদিনটো, যিজন কবিৰ জন্মদিন, জানিবলৈ চেষ্টা কৰিম মই কাৰ জন্মদিন হয়, কিয় পালন কৰে, অলপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আছে উদ্যোক্তা সমিতিসকল আছে, আমি কথা পাতিবলৈ তেখেতসকলৰ লগত চেষ্টা কৰিম। ব্যস্ত হৈ পৰিছে, সকলোবোৰ ব্যস্ত হৈ পৰিছে। ইয়াত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে হাতত ধুনীয়াকৈ সজাই পৰা তোলা হৈছে। বিশেষকৈ শান্তিৰ প্ৰতীক যি বৌদ্ধ বিহাৰ, এই বৌদ্ধ বিহাৰতে আজি তেখেতসকলে এইজন কবিৰ জন্মদিন পালন কৰিব। মই ইয়াত যিহেতু চাৰিওফালৰ দৃশ্যসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ। ইয়াত ইতিমধ্যে জোনাৰ পৰাই আহি উপস্থিত হৈছে আমাৰ দাদা এজন, আমাৰ ছাৰ বুলিয়ে ক'ব লাগিব। এইফালে দাদা এজন আছে, কথা পাতিবলৈ কেনে লাগিছে আজি? একদম ভাল লাগি আছে। পৰিৱেশ কেনেকুৱা? আজি কি পালন কৰা হৈছে? আজি আমাৰ বিশেষভাৱে তামাং সাহিত্য সভাৰ যিটো সাংস্কৃতিক লগতে আমাৰ ভাষা উজ্জ্বল ৰাখিবৰ কাৰণে, আমাৰ কলা সংস্কৃতিক উজ্জ্বল ভৱিষ্যতৰ কাৰণে উজ্জ্বল ৰাখিবৰ কাৰণে আজি আমাৰ এই প্ৰগ্ৰামটো আমি হাতত লৈছোঁ। বিশেষভাৱে আজি শান্তাবীৰ লামা পাখৰিন দেৱৰ 125 শান্তাবীৰ লামা পাখৰিন এখেতৰ 125 জন্ম জয়ন্তী দিৱস আমি আজি ধেমাজি জিলাৰ ডেকাপাম সেই আমাৰ গুম্পাত উদযাপন কৰিবলৈ তামাং জনগোষ্ঠীৰ এজন সাহিত্যিক শান্তাবীৰ লামা পাখিৰ কি বুলি পাখৰিন হয়। এখেত আমাৰ কিমান জন্ম জয়ন্তী? 125 ডেকাপাম এই বৌদ্ধ বিহাৰত আজি পালন কৰা হৈছে। হয়। যিহেতু আপুনি এই হাতত লৈ থকা এই বস্তুটো কি হয়, কি বুলি কয়? এইটো আমাৰ বাদ কি বুলি কয়? ডম্ফু হয়। এইটো আমাৰ ডম্ফু হয়। আমাৰ তামাঙৰ নাম্বাৰ 1 কালচাৰত ব্যৱহাৰ কৰা একমাত্ৰ আমাৰ বাদ্য যন্ত্ৰ হিচাপে আমাৰ ডম্ফু। কেনেদৰে বজায় অলপ দেখাবচোন। এইটো আপোনাৰ ফাৰ্ষ্টত ইয়াত 2 বাৰ মাৰিব লাগে। গতিকে ইয়াৰ সুৰটো বিশেষভাৱে বহুত ভাল। সেই গতিকে এইটো আমাৰ আপোনাৰ বিভিন্ন কৰ্মক্ষেত্ৰত আমাৰ ভাষাত আপোনাৰ যদি দৰা কন্যা যদি বিয়া পাতে তাৰ বিয়াটো এই ব্যৱহাৰ কৰা হয়। আৰু বিভিন্ন কলা সংস্কৃতিমূলকো আমাৰ এই বস্তুটো মানে এই যিটো ডম্ফু ব্যৱহাৰ কৰোঁ। আমাৰ
কেন্দ্ৰীয় সভাপতি বন্ধুসকল সন্তবীৰ লামাৰ যেহেতু আজি জন্ম জয়ন্তী পালন কৰি থকা হৈছে ডেকাপামৰ যি বৌদ্ধ বিহাৰ আছে সেই বৌদ্ধ বিহাৰৰ প্ৰাংগণত শান্তিৰ পৰিৱেশৰ মাজত তেখেতৰ জন্মদিন পালন কৰি থকা হৈছে কিছু সময়ৰ পাছতে পতাকা উত্তোলন কৰা হ'ব শ্বহীদ তৰ্পণ কৰা হ'ব তাৰ পূৰ্বে বিভিন্ন লোকসকল আহিছে মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন লোকসকল ইয়াত আহি উপস্থিত হৈছে সেই কণ কণ শিশুৰ পৰা जिंदाबाद देवी पाटन जिंदाबाद 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 दुर्गा पाटन जिंदाबाद 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 दुर्गा पाटन जिंदाबाद जिंदाबाद यो शुभ अवसरमा जसले यहाँ भाग लिएको छ ती सबै एउटा भाग्यमानी म ठान्दछु सन्तबीर लामा अमर रहो বন্ধুসকল ইতিমধ্যে শান্তাবীর লামাৰ যি লামা যি জয়ন্তী পালন কৰি থকা হৈছে শান্তাবীর লামাৰ জয়ন্তী পালন কৰি থকাৰ সময়ত পতাকা উত্তোলন আৰু যিহেতু শান্তাবীর লামাৰ প্ৰতিচ্ছবিত ইতিমধ্যে মাল্যাৰ্পণ কৰাৰ লগতে যি বন্তি প্ৰজ্বলন ইতিমধ্যে সমাপ্ত হৈছে আৰু কিছু সময়ৰ পাছতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক সংগ্ৰাম নীতিবাদী भयो কেন্দ্ৰীয় সভাপতি বন্ধুসকল ইতিমধ্যে যেহেতু মুকলি সভা অনুষ্ঠিত হৈ আছে মুকলি সভাৰ যি দৃশ্যসমূহ দেখুৱালোঁ ইতিমধ্যে মুকলি সভা হৈ আছে চাহ বিৰতি দেখিবলৈ পোৱা গৈছে চাহ খাই থকা দেখিবলৈ পোৱা গৈছে দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ভণ্টি কেইজনীয়ে চাহটো বিলাই আছে ভণ্টি এজনীয়ে বিস্কুট লৈ আহিছে ধৰণৰ পৰিৱেশৰ মাজতে আজি সন্তবীৰ জন্ম জয়ন্তী আজি পালন কৰি থকা হৈছে এইখন যি ডেকাপাম অঞ্চলত यसरी गरिएन भने अनागत दिनहरूमा हाम्रो छोराछोरीहरूले समयमा कस्तो हुन्छ भनेदेखि यो पृथ्वीमा एउटा डाइनोसर भन्ने चाहटो बेसीবলৈ আনিছা एउटा तामाङ तामाङ भनेर उठिन्छ तर तामाङ चाहिँ कहाँ छ पत्तै এনেধৰণৰ চাহ মিলাই থকা দেখিবলৈ পোৱা গৈছে বিশেষকৈ এনেধৰণৰ যি চাহ আৰু বিস্কুট আছে ভণ্টিৰ নাম কি হা अनि एउटा कुरो ठुलो के आउँछ भनेदेखि कसैको फेरि अब भण्टी के खाइছা ओलासम्म 1204 खान्छ तामाङ के खाइছা त्यो तामाङ बिस्कुट किन त्यसरी त्यो 1204 हुनु भयो नाम की हुनु पायो भन्दाखेरि हाम्रो तामाङ बौद्धमा बौद्ध बौद्ध धर्मबाट अब सुरु गर्दै गर्दै अब हिन्दू भएपछि हिन्दूमा गएन अनि अहिले फेरि भन्छ हामी हिन्दू होइन हामी जहाँ पनि शिक्षाहरू फिलाफुल्का भए पनि हुन्छ तिनीहरूको रिलिजन क्या भन्दाखेरि यहाँ हाम्रो फिलाफुल्को लोकहरूले राखेको त अझै पनि ইতিমধ্যে যেহেতু তামাং জনগোষ্ঠী যি আজি শান্তবীৰ চুব্বাৰ যি জন্ম জয়ন্তী ইতিমধ্যে পালন কৰা হৈছে ধুনীয়া ধুনীয়া ছোৱালীসকলে নাচিবলৈ ৰেডি হৈ থকা দেখিবলৈ পোৱা গৈছে বিশেষকৈ এনেধৰণৰ মুকল মাখল পৰিৱেশৰ মাজেৰে ইতিমধ্যে এইখন যি বৌদ্ধ বিহাৰত ইতিমধ্যে শান্তবীৰ চুব্বাৰ যি জন্ম জয়ন্তী পালন हाम्रो सदा बहिनीहरूले ভণ্টি কেইজনী নাচিবলৈ ৰেডি হৈ আছে কি গানত नाचिबा मनोरञ्जन नृत्य देखाउनेछ तामाङ सेलो सङ त्यस पछाडि नै हामीहरूको सभापतिको मन्तव्य हुनेछ त्यसैले अब एकछिन यस्ता मनोरञ्जन गर्नुको लागि भाइ बहिनीहरूलाई देखाउनुको लागि र तयार भएर यहाँ आउनुको लागि विनम्र अनुरोध गर्दछु যেহেতু শান্তবীর লামার জন্মজয়ন্তী পালন করে থাকা হয়েছে हाम्रो कल्चर र भाषा झगडा गर्ने हाम्रो संस्कृति हो এখন ঠাইত ইতিমধ্যে খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে বিভিন্ন লোকসকল আহি ইয়াত ভোজন কৰিবহি ইতিমধ্যে ইয়াত এয়া চন্দ্ৰকান্তই খোৱাত ব্যস্ত হৈ আছে 3-4 বাৰমান এতিয়ালৈকে ভাত ল'লে যেন লাগিছে চন্দ্ৰকান্তই বাইদেউ দি আছে চন্দ্ৰকান্তই খাই আছে বাৰে বাৰে
र अरू एकजना बढिया सुपर आज हामी সন্তবীর सर यस्तै त खाना नि এফালে ছাৰ বহি আছে ইতিমধ্যে ইয়াত বিভিন্ন লোকসকলে খোৱাৰ পৰৱ চলি আছে এনেধৰণৰ পৰিৱেশৰ মাজত বিভিন্ন লোকে খাই থকা ইয়াত বিভিন্ন লোকে খাই আছে ভণ্টি এজনী বিলা আছে ভণ্টি কি এইটো দালি দাদাহঁতেও খাই আছে পুৰা খোৱাত ব্যস্ত হৈ আছে দাদাহঁতেও ইয়াত আছে ভণ্টিহঁতেও আছে খাই আছে কেনে লাগিছে খাই ভাল লাগিছে এইটো কি হয় এইটো মাছ এফালে বাইদেউ এজনী খাই আছে বাইদেউ কেনে লাগিছে খাই চবতছে ভাল কি আছে ইয়াত খোৱা বস্তুৰ ভিতৰত দালি আছে ভাত আছে মইনা এজনীও খাই আছে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যিহেতু মোৰ এইখন আৰ্জেণ্টিনাৰ নামৰ নতুন ইউটিউব চেনেল হয় আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আজিলৈ ইমানতে ধন্যবাদ